মই বেলেগটো চাম ঘৰচোন যাওক যাওক আকৌ এনেকুৱা অলপ এইখনৰ পৰা দেখা হাই গাইজ বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিলোঁ আকৌ আজি এটা নতুন ব্লগ লৈ আহিছোঁ আৰু ব্লগটো কি হৈ আছে কি হোৱা নাই সকলোখিনি আপোনালোকৰ মতে চাব যদি ভাল পায় লাইক কমেণ্ট কৰি দিব এতিয়া আজি ব্লগটো মই ষ্টাৰ্ট কৰি আছোঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকৰ সকলোৱে ভালেই চাগে বহুত দিনৰ মূৰত লগ পালোঁ আৰু ভালে থাকক ভগৱানৰ ওচৰত মই তাৰে কামনা কৰিছোঁ আৰু মোৰ আপোনালোকৰ আশীৰ্বাদত ভালেই আছে আৰু যিহেতু অলপ গাটো বেয়া আছে সেইকেইদিন বতৰটো বতাহ বৰষুণ এনেকুৱা হৈ আছে কাৰণে চাগে হ'ব পাৰে অলপ জ্বৰ চৰ্দি এনেকুৱা নিচিনা হৈ আছে আৰু গাটো ভাল নহয় তেনেকুৱা নিচিনা আজি ব্লগটো ষ্টাৰ্ট কৰি থাকোঁ আপোনালোকে চাব আৰু বহুত দিনৰ মূৰত ব্লগটো দিলোঁ আকৌ ৰেগুলাৰ ব্লগ বনাবলৈ মই চেষ্টা কৰিম আৰু চাই দিয়ক ব্লগটো মই ষ্টাৰ্ট কৰি আছোঁ ফাইনেলি গাইজ এতিয়া আমি এয়া নগাঁও টাউনৰ মাজতে আহি আছোঁ আৰু দেখিছেনে যিহেতু আমি বৰদোৱালৈ আহি আছোঁ আৰু যিহেতু ফাকুৱাৰ সময়তে বৰদোৱাৰ মেলা হয় আৰু সকলো এতিয়া আমি আহিছোঁ একেলগে আমাৰ হস্পিটেলৰ ষ্টাফৰ লগত আৰু ফাইনেলি ইয়াৰ বৰদোৱাৰ ভিতৰত আমি সোমাই গ'লোহি ইয়াত চাওক মই আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া আমি ইয়াৰ দললৈ যোৱা গেটৰ সন্মুখতে আছোঁ আৰু আমাৰ লগত অহা লগৰীয়াখিনি চবেই ইফালে সিফালে মেলা চোৱাত ব্যস্ত হৈ আছে আৰু আমিও এইফালে ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছোঁ আৰু চাওক আপোনালোকক কি দেখাব পাওঁ আৰু ইমান মানুহ আছে আৰু সকলো ফালে ইয়াত মানুহৰ বহুত ভিৰ আৰু দোকান বজাৰ এইফালে আকৌ মই ইয়াত দেখিছেনে ডাঙৰ ডাঙৰ তৰোৱাল দা কটাৰী তাৰ দোকানত মই সোমাই গ'লোঁ আৰু মই ইয়াত দেখিছোঁ ইমান ডাঙৰ ডাঙৰ তৰোৱাল আৰু মোৰ এইবিলাক দেখি বিৰাটেই ভাল লাগে কিবা এটা ইমান ডাঙৰ ডাঙৰ তৰোৱাল হয় দেখিছেনে আৰু মই এতিয়া দৰ দাম কৰি আছোঁ কিমান দাম কি কথা ইখনৰ পিছত সিখন মই চাই আছোঁ আৰু তেওঁ মোক দেখাই আছে আৰু চাওক দেখিতো মোৰ ইমানেই ভাল লাগিছে কিন্তু বাপৰে বা যি দাম মানে কি ক'ব দৰাবই নোৱাৰি 7,000 8,000 3,000 4,000 5,000 ৰাম ইমান দাম তাকে ভাবি আছোঁ দামে দমে যদি মিলে এখন লৈ যাম বুলি এনেকুৱা এখন কিনা এটা সপোন আছিলে চাই লওঁ কি হয় এইফালে এতিয়া আমি আহি আছোঁ আৰু মেলা চাই আছোঁ আপোনালোককো দেখাই আছোঁ আৰু আমাৰ লগত অহা লগৰীয়াখিনি ক'লৈ গ'ল আমাক এৰি থৈ আমি লগেই পোৱা নাইকিয়া এইফালে আমাৰ আকৌ মিছেছে কাপোৰ চোৱাত ব্যস্ত হৈ গ'ল এইয়া ফাইনেলি আমাৰ লগত অহা নিমিতা ৰেজিনা সিহঁতক লগ পাইছোঁহি আৰু বাকীখিনি ক'ত আছে লগেই পোৱা নাই চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে এইফালে আকৌ মাইকী মানুহ জানেই লগত আহিলে চাদৰ মেখেলা চোৱা মাইকী মানুহৰ বস্তু লোৱাত ব্যস্ত হৈ যায় আৰু আমি কি কৰিম ভিডিঅ' বনাই ঘূৰি ফুৰিছোঁ অনুসন্ধান কেন্দ্ৰ কিবা নাজানিলে ইয়াক সুধিলে কৈ দিব যদি দেখাই দিয়ে আৰু গাইজ আপোনালোকে ইয়াত হেৰালে বা কিবা অসুবিধা হ'লে একো টেনশ্যন ল'ব নালাগে সকলো সুবিধা ইয়াত আছে আপোনালোকে ইয়াত আহি ইনফৰ্ম কৰিব পাৰে আৰু মেডিকেলৰ পৰা সকলোখিনি সুবিধা ইয়াত আছে আপোনালোকে একো টেনশ্যন ল'ব নালাগে সকলোখিনি ফেচিলিটি ইয়াত পাব তে গাইজ মই ইয়াৰ নামঘৰৰ ভিতৰলৈ যোৱা নাই আৰু মই বাহিৰৰ পৰাই সেৱা কৰিছোঁ আৰু চাওক কি ধুনীয়াকৈ ভিতৰত ইয়াৰ নাম গাই আছে আৰু মই ইয়াৰ পৰাই সেৱা লৈছোঁ দেখিছেনে অকণমান মই দেখা দিছোঁ নামঘৰৰ ভিতৰৰ পৰিৱেশখিনি আৰু ৰাতি কি ধুনীয়াকৈ ইয়াতে নাম গাই আছে সকলো ভক্তবৃন্দসকলে আৰু আমি ইয়াৰ পৰাই সেৱা লৈছোঁ দুইজনে যিহেতু গাইজ নামঘৰৰ ভিতৰলৈ যাবলৈ হ'লে ধুতি আৰু চাদৰ মেখেলা পিন্ধি আহিব লাগিব গাইজ এতিয়া ইয়াত দেখিছেনে সকলোৱে ইয়াতে
জিৰণি লৈছে আৰু বহুত দূৰৰ দূৰৰ পৰা আহিছে, যিহেতু মানুহ ইয়াতে খোৱা বোৱা ব্যৱস্থা তেওঁলোকে নিজেই বনাই লৈছে। এইফালে এতিয়া ইয়াৰ গংগাপাৰলৈ আহি আছোঁ আৰু গংগাপাৰত দেখিছে গোটেই চাৰিওকাষ ছাইডটো একদম লাইটে বগা হৈ আছে আৰু গোটেই পাৰত সৰু ছাইডে মানুহ আছে আৰু সকলোৱে এনেকৈ খোৱা বোৱা ব্যৱস্থা কৰিছে। মানুহ ঘূৰিছে পকিছে আৰু সকলোৱে বনাই কৰি খাই আছে। হাই গাইজ, ফাইনেলি আহি পাই গ'লোহি আৰু এতিয়া ধুনীয়াকৈ কিটচেনত সকলো বস্তু যোগাৰ কৰি আছোঁ। কি কৰি আছোঁ আপোনালোকক অকণ দেখাই আছোঁ, চাব। আৰু এইফালে ইয়াত দেখিছেনে ভেবেলিলতা পাত, ইয়াত ধুনীয়াকৈ মই এতিয়া ছিঙি লৈছোঁ। অলপ আছে, মই এইখিনি ধুনীয়াকৈ ফ্ৰিজত থৈ দিছোঁ। ইয়াত ধুনীয়াকৈ ঘিলা বনাম। এইফালে ইয়াৰ আদা নহৰু ধুনীয়া পেষ্ট বনাই থৈ দিছোঁ আৰু ধুনীয়াকৈ ভেবেলিলতা ঘিলা বনাম। আৰু এইফালে এইটো দেখিছেনে, ইয়াৰ খাচী মাংস হয়, 700 গ্ৰামমান আছে আৰু ধুনীয়াকৈ মই এইটো মেৰিনেট কৰি ধুনীয়া ফ্ৰিজত থৈ দিছোঁ। এইফালে আলু কাটি লৈছোঁ ধুনীয়া চাইজৰ, পিঁয়াজ, তেজপাত আৰু এইফালে মছলা আছে বাছ। এইফালে এতিয়া কেৰাহী পাতি দিলোঁ, কেৰাহীত এতিয়া ইয়াত তেল দি দিছোঁ আৰু ধুনীয়াকৈ এতিয়া মই কি কৰি আছোঁ আপোনালোকক সকলোখিনি দেখাই আছোঁ। আজি মটন বনাই আছোঁ। এতিয়া ধুনীয়াকৈ মই পিঁয়াজ চিয়াজ ভাজি লৈছোঁ, তেজপাত দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ মাংসখিনি তাত দি দিম। এতিয়া ফাইনেলি গাইজ এতিয়া মাংস বনাই আছোঁ, দেখিছেনে। আৰু এইফালে এয়া দেৱজনীয়ে পিঠাগুড়ি ভাজি আছে আৰু যিহেতু ভেবেলিলতা বৰা বনাম, ধুনীয়াকৈ মই ভেবেলিলতাখিনি পিচি ল'লোঁ। এতিয়া পিচা হৈ গ'ল আৰু অলপ পিঠাগুড়ি তাত মিক্স কৰি ধুনীয়াকৈ পিঁয়াজ চিয়াজ কাটি দিম, জলকীয়া চলকীয়া, আৰু তাত খাই মজা লাগিব। আৰু এতিয়া আমি দুজনে ভালকৈ সোমাইকৈ বনাই আছোঁ, আপোনালোকে চাই থাকিব, দেখাই আছোঁ কি হৈ আছে। আৰু মই এতিয়া মাংস লৰাই আছোঁ, খাচী মাংস ধুনীয়াকৈ একদম। এতিয়া গাইছ আমাৰ ইয়াৰ মটন দেখিছেনে, ধুনীয়াকৈ হৈ গৈছে আৰু কি ধুনীয়া কালাৰ হৈছে দেখিছে। তেল ওপৰত চাওক, দেখিবলৈ কি ধুনীয়া হৈছে কালাৰ। আৰু দেখিছে মাংস কি ধুনীয়া ধুনীয়া পিচ কালাৰ। এইফালে গাইছ ইয়াত দেখিছে ভেবেলিলতা বৰা, এয়া একদম ধুনীয়া হৈছে। পিঠাগুড়ি দিছোঁ তাৰ লগত আৰু পিঁয়াজ, কেঁচা জলকীয়া, অকণমান জিৰা দিছোঁ, নিমখ, অকণমান হালধি আৰু একদম ধুনীয়া হৈছে। আজি ভিডিঅ'টো মই ইমান এটা সামৰণি মাৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ যিহেতু টাটা বাই বাই।